হাই গাইজ, আপোনালোকে কেনে আছে গাইজ? মই একেবাৰে হাই ফাই গাইজ। আজি আমাৰ মামা আনাই ৰোৱা পুতব আৰু সেইকাৰণে গাইজ চবে আহি আছে। জেঠিমা আনা মাহী এনা মানে চবে আহি আছে। আপোনালোকক মই দেখাই আছোঁ গাইজ। আনফালে আমাৰ ৰোৱা পুতা মানুহবিলাক আহি পেলা দেখাই আছোঁ আপোনালোকক গাইজ। এইবাৰ আমি ৰোৱনীকেইটাৰ লগি চাহ লৈ আহিছোঁ আৰু সিহঁতে বঢ়িয়াকৈ আৰামছে খাই আছে। বাপা দুনিয়াৰ কাম কৰিছে আজি বাপা। ভিডিঅ' বনাইছিল পল বুকখন একেবাৰে মৰম লাগে। চলিটো ইমান কাম কৰছা বাপা। ভাগাত ধুছি না ধৰা নাই আৰু কাম কৰবি ৰোৱা পুতবি গাইছ। এবাৰ এহেঁতে এটা এটা কৰি নামি আছে গাইজ। এবাৰ নানি এটাত যাওঁ। নানি ভাত আঞ্জা বানি আছে তাৰমানে ৰোৱনীকেইটাৰ কাৰণে। কি গাইজ সুমন হেনাও আহিছে বাৰু। বাপাইছা মোবাইল চাই আছে নেকি? সুমনে বাচন মাজি আছে গাইজ। বা আজিও কাপে কাম কৰি আছে। ফোনে স্কুলৰ পৰা আহি কিয় মাতা আহিছি তাৰমানে গম পাইছি মেকে আহা এতে আহা। তাইক বাহানা লাগে, তাইক এতে বাহানা লাগে তাইক। আৰু সুমনে আমাৰ কাৰ্য চাইছে আহি থাকে গাইজ। এতিয়া আমি ৰোৱনীকেইটাৰ কাৰণে ভাত চাত হেৰি কৰোঁ সাজু। সৰস্বতী পূজাৰ কাৰণে মেহেন্দি লৈছি গাইজ। বাহ ৰোৱনীকেইটাৰ বোলে কাম কৰা মানে হুটাই পলা নাই আৰু অলপমান বোলে পুতপা আছে। সেইখিনি বোলে পুতব, পুতি কিনে খাব। হেৰি ইঠান আমি খাং দেচোন। আৰু একদম পেটৰ নাৰী এডাল এডাল হৈছে তাহাঁতক ৰখাওঁতে সেইকাৰণে এইবাৰ আমি খাওঁ গাইজ। মোৰ ভাত খোৱা হ'ল আৰু ৰোৱনীকেইটা আহিলা। তাহাঁতকো বাৰু ভাত চাত সাজি দিলোঁ। ভাত খাই আছে ৰোৱনীগিলা। আৰু গাইজ এহেঁতেও ঘৰত যাব ওলছি পুৰা অলে চলে ৰেডি। আপোনাৰ সন্মান লাই সন্মান জ্ঞান লাই সন্মান জ্ঞান যা বাই বাই রাইস যা বাই বাই গাইজ। তাহাঁতক আমি থৈ আহিলোঁ আগবাৰে। বাকী এইখিনি তাহাঁতে যাই থাকিব আৰু এতিয়া আমাৰ মই যাই আছোঁ। ৰাগা বস্তু মুখ চুখ গাইজ। বহুত বেছি ভাল লাগলা আজি। মানে চবকে লাগাল পাইছোঁ, বহুত ভাল লাগছি। আৰু বাজনীত যাম বুলি ভাবছিলোঁ কিন্তু সেইটো যোৱা নহ'লে দেচোন। মানে আব্বা ইথানো আহিয়ে পোৱা নাই, কিঠান যাম আৰু। চ' আজিৰ ভিডিঅ'টো গাইজ কেনেকুৱা লাগছে কমেণ্ট বক্সত ক'বা। আজিলৈ এইখিনিতে আছিল। বাই বাই।